কৰা নাছিলোঁ, কিন্তু আমাৰ সৰলতাখিনিক দুৰ্বলতা বুলি ভাবি মানুহে আমাক এতিয়া আৰু নহ'ব। এতিয়া আৰু আমি তেনেকৈ চলিলে নহ'ব। তেওঁলোক আমাৰ মা দেউতা, আৰু মা দেউতাতকৈ ডাঙৰ ভগৱান আন কোনো নাই। সামান্য মনোমালিন্য হৈছে, এয়া ঠিক হৈ যাব। সেইবুলি কি আমি মা দেউতাক এৰি বেলেগ হৈ গুচি আহিম নেকি? ৰঞ্জনৰ সিদ্ধান্ত কেতিয়াও ভুল নহয়। আমি কেৱল তাইক ছাপোৰ্ট কৰিব লাগিব। মোৰ ভাগি যোৱা ঘৰখন ৰঞ্জনেই জোৰা লগাব। শৰ্মিলা, মোৰ কাৰণে বেছি সময় ৰৈ থাকিব লগা হ'ল নেকি? নাই নাই, আচ্ছা কোৱা, কামবোৰ হ'লনে? কৈ আছো। এইবাৰ এখন নতুন খেল আৰম্ভ কৰিছো। কি? আজি পলাশৰ ঘৰলৈ গৈ মই গুণগুণক এটা নতুন সপোন দেখুৱাই থৈ আহিছো। তাৰ মানে গুৱাহাটীলৈ যোৱা উদ্দেশ্য সেইটো? পলাশক আমাৰ কোম্পানীলৈ আনিব বিচাৰিছো। পলাশক? আচৰিত নহবা, পলাশ আমাৰ কোম্পানীলৈ এনেও নাহে। ঋত্বিকে আহিবলৈ নিদিব। আৰু পলাশ নাহিলে আমাৰেই ভাল। ভাল? নাহিলে মই বিচৰা ধৰণে কামবোৰ কৰিব পাৰিম। কেনেকৈ? তুমি চাই যোৱা, কেনেকৈ পলাশ আৰু গুণগুণৰ বাহুত বন্দুক থৈ মই গুলী ফুটাওঁ। হেৰা, অশ্ৰু আহিলে? আহিলো। তাই ভালে আছেনে? আছে। ঋতিকে কোৱা কথাবোৰ সঁচা নেকি? সঁচা, তাই ভালেই আছে, চিন্তা কৰিব নালাগে। তাই এতিয়া ক'ত, কেনেকৈ, কাৰ লগত আছে? ৰ'বা, মই আহি পাইছোহিহে, সকলো কম। আগতে মোক পানী এগিলাচ দিয়া। এইবোৰ বহুত কথা, এনেকৈ ক'লে নহ'ব। বহি ভালকৈ আলোচনা কৰিব লাগিব। দিয়া, পানী এগিলাচ দিয়া। বাইদেউ, এতিয়া এইটো কি ক'লে? বহুত কথা বুলি ক'লে যে। ৰচোন, সি আহিছেহে। কাপোৰ কানি সলাই লওক, আমি বহি ভালকৈ আলোচনা কৰিম। এতিয়া ৰহ, মই তাক পানী এগিলাচ দি আহোঁ। নতুন ৰুম এটা হ'ল বাৰু, কিন্তু ৰুমটো সজাবলৈ আৰু দুটামান বস্তু নালাগে জানো? আৰু দুটামান বস্তু কিনিব লাগে। তাকেই, এটা কাম কৰিম দিয়া। এইবাৰ মোৰ দৰমহাটো হ'লে তোমাৰ হাতত কিছু টকা দিম, তুমি বজাৰৰ পৰা যি লাগে লৈ আহিবা। আচ্ছা, উপমন্যুৰ কামটো কি কৰিবা? উপমান্যুৰ কোনটো কাম? কিয়, উপমন্যুৱে তোমাক নতুন জব এটা অফাৰ কৰা নাছিলে জানো? সেইবোৰ মই এতিয়া ভাবা নাই। একো ভবা নাই মানে? তাৰ মানে কি তুমি উপমন্যুৰ কথাটোত একো গুৰুত্বই দিয়া নাই? চোৱা গুণগুণ, মই এতিয়া এটা চাকৰি কৰি আছোঁ। এনেকৈ অফাৰ এটা আহিলে বুলিয়ে মই এই চাকৰিটো এৰিব নোৱাৰোঁ। এইটো চাকৰিটো মোৰ কিছু ফৰ্মেলিটিজ আছে। তাতকৈ তুমি চিধা চিধিকৈ কৈ নিদিয়া কিয় যে উপমন্যুৰ কামটো তোমাৰ কৰাৰ ইচ্ছাই নাই? আৰু এটা কথা শুনা, তুমি যদি এটা চাকৰি নকৰো বুলি ভাবিছা, তেতিয়াহ'লে তোমাক কোনেও জোৰ কৰি ৰাখি থ'ব নোৱাৰে, নহ'লে বিনিময়ত শাস্তিও দিব নোৱাৰে। তুমি এইবোৰ কথা বুজি নাপাবা গুণগুণ। উপমান্যুৱে এতিয়াহে মোক অফাৰ এটা দিছে, কিন্তু প্ৰথমতে যেতিয়া মই কাম এটা বিচাৰি ঘূৰি ফুৰিছিলোঁ, তেতিয়া এই চাকৰিটো কৰাৰ ফলতে আমাৰ কিছু অভাৱ পূৰণ হৈছে। হাতত থকা চাকৰিটো মই এনেকৈ এৰি দিব নোৱাৰোঁ। শুনা, চাকৰিটো হৈছে তোমাৰ জীৱিকাৰ উৎস। ইয়াত আৱেগিক হৈ কোনো লাভ নাই। সেইটো সময়ত তুমি সেইটো চাকৰি পাইছিলা হয়, কিন্তু সেইটো সময়ত তুমি ভালকৈ বিচৰা হ'লে তাতকৈ ভাল কিবা এটা চাকৰি পালাহেঁতেন চাগে। মোৰ মতে য'ত দৰমহা ভাল তাতহে চাকৰি কৰাটো ভাল। হ'ব, এতিয়া তুমি মোক উপদেশ দি থাকিব নালাগে। তেতিয়াহ'লে থাকা, বুঢ়া বয়সলৈকে এইটো চাকৰিকে কৰি থাকা, আৰু আমি গোটেই জীৱনটোতো ভাড়া ৰুমতে থাকিম ন। কিন্তু এটা কথা মনত ৰাখিবা, ভাল সুবিধা দুনাই কেতিয়াও নাহে। কি হ'ল? তইনো অথনিৰ পৰা ৰুমত সোমাই কালৈ ফোনৰ উপৰি ফোন ডায়েল কৰি আছ? ৰ'বা মা, শৰ্মিলাক ফোন কৰি আছোঁ, তাই ফোনেই ৰিচিভ কৰা নাই। ৰিচিভ কৰা নাই মানে? তাই কিবা কামত ব্যস্ত আছে চাগে।
তাইক ফোন এটা কৰি সুধিব লাগিব তাই কিয় আমাৰ লগত এনে কৰিলে তাইক মই মোৰ ভাল বান্ধৱী বুলি ভাবিছিলোঁ তাই মোৰ লগত এনে কৰিব বুলি মই সপোনতো ভবা নাই তইনো একেটা কথাকে কিয় চেপেটা কৰি আছ তাইক আমাৰ দৃষ্টিৰে চালে নহ'ব নহয় তাইক আমি কিমান অপমান কৰিলোঁ সেইটোও ভাবি চাব লাগিব তুমি কি ভাবিছা তাই আমাৰ লগত থাকি আমাৰ বিজনেছত থাকি তাইৰ লোকচান হৈছে নাই হোৱা তেওঁলোকে তেওঁলোকৰ স্বাৰ্থ আদায় কৰিবলৈ ইমান দিনে আমাৰ লগত থকাৰ নিচিনাহে লাগিছে তুমি জানানে মা উপমন্যু দাই আমাৰ বিজনেছত কিমান লোকচান কৰিলে একাউণ্টছৰ বহুত টকাৰ মেটেৰিয়েল কিনিলে যিবোৰ ডুপ্লিকেট বুলি পুলিচৰ আগত ধৰাও পৰিল মোৰ এনে লাগিছে যেন উপমন্যু দা আৰু শৰ্মিলা মিলি আমাক ধ্বংস কৰিলে মনে মনে থাক মুখত যি আহে তাকে কৈ নাথাকিবি ককায়ে আৰু দেউতাই তোৰ মুখত এইবোৰ কথা শুনিলে কি হ'ব গম পাইছনে তোৰ লগতে মোৰো ভাত খোৱা অশান্তি কৰিব মা মই তোৰ মাৰ কাৰণে কথাবোৰ বুজাই দিছোঁ তই যি দেখিছ যি শুনিছ সেয়া তোৰ লগতে ৰাখ আৰু শুন ককায়ে আৰু দেউতাই তোৰ লগত এই বিষয়ে কথা পাতিব খুজিলে তই গুৰুত্ব নিদিবি তোৰ পৰা এইবোৰ অভিযোগ পালে ককায়েৰে এইবাৰ তোক পৱনৰ ঘৰলৈ যে পঠাই দিব সেইটো খাটাং তাইৰ সাহসক মই সন্মান কৰোঁ এটা শুদ্ধ পথেৰে তাই নিজকে প্ৰতিষ্ঠা কৰি আগুৱাই যাওক মই তাইৰ প্ৰতিটো খোজতে সহায় কৰিম এতিয়া সকলো বিশ্বাসী মানুহে মোৰ লগ এৰা দিছে ফাইনেলি তুমিও যদি অফিচ এৰি যাব খুজিছা যোৱা আগতে যেনেকৈ চলি আছিল এতিয়াও চলি থাকিব আজি মোৰ বিপদ হোৱাৰ কাৰণে সকলোৱে সুবিধা লৈছে কেইদিনমান কষ্ট হ'ব কিন্তু কিবা এটা কৰিব লাগিব তোমাৰ লগত মই বহুত কথাই পাতিলোঁ তাইক ঘৰলৈ উভতাই আনিবলৈও চেষ্টা কৰিলোঁ কিন্তু তাই উভতি নাহে মানে তাই যিখিনি কাম কৰিছে সেয়া সকলো নিজৰ ইচ্ছাৰে কৰিছে কিন্তু তাই আছে কাৰ লগত তাই এটা ভাড়া ঘৰত আছে কিন্তু মইহে কথাবোৰ কিবা বুজি পোৱা নাই তাইৰ লগত কথা পাতি মই এটা কথাই বুজিলোঁ যে যিবোৰ ঘটনা ঘটি আছে সেয়া তাইৰ ভাগ্য তাইৰ কপালৰ লিখন নিজৰ কৰ্মই যদি নিজৰ ভাগ্য নিৰূপণ কৰে তেনেহ'লে ৰুণে এইবাৰ নিজৰ ভাগ্য নিজেই সৃষ্টি কৰিছে তাইৰ মতে তাই কৰা কামবোৰ শুদ্ধ তাই নিজকে প্ৰতিষ্ঠা কৰিব খুজিছে অকল আমি তাইক শুদ্ধ বুলি জানিলেই নহ'ব সমাজে জানিব লাগিব যে তাই কৰা প্ৰতিটো কামেই শুদ্ধ কিন্তু কেনেকৈ তাই কেনেকে ময়ো নাজানো কিন্তু তাইৰ সাহসক মই সন্মান কৰোঁ এটা শুদ্ধ পথেৰে তাই নিজকে প্ৰতিষ্ঠা কৰি আগুৱাই যাওক মই তাইৰ প্ৰতিটো খোজতে সহায় কৰিম আমি তাইৰ কাৰণে ভয় কৰি থাকিলে নহ'ব তাইক আমি সাহস দিব লাগিব ৰুণে তাইৰ চকু পানীখিনিৰ মূল্য পাওক তাইৰ জীৱনলৈ শান্তি ঘূৰি আহক মই এইটোকে বিচাৰিছোঁ শইকীয়া ছাৰ এইবোৰ কি ছাৰ নতুন প্ৰজেক্টটোৰ বাজেট মানে ছাৰ কথাবোৰ অকণমান বেলেগ কথাবোৰ কি একাউণ্টছৰ পৰা বাজেটৰ নামত যিমান টকা উলিওৱা হৈছে কিন্তু বাজেটখন দেখি ছাৰ এই সকলোবোৰ কিয় হৈছে আপুনি উপমন্যু আৰু শৰ্মিলাক দায়িত্ব দিয়াৰ পাছত এই গোটেই প্ৰজেক্টটোৰ কাম তেওঁলোকে আগবঢ়াইছে আচ্ছা মেটেৰিয়েলছবোৰ কোনে কিনিছিল ইমান ল' কোৱালিটিৰ মেটেৰিয়েল আমাৰ কোম্পানীয়ে কেতিয়াও ব্যৱহাৰ কৰা নাছিল 2 নম্বৰী বস্তুবোৰ কিনিছিল কোনে আপুনি জনাৰ পিছতো আপুনি থকাৰ পিছতো ছাৰ এইবিলাক সকলো উপমন্যুৱে কৰিছে মই মাত্ৰ ফাইনেল বাজেটটোহে বনাই দিছোঁ আৰু প্ৰজেক্টটোত ক'ত কি বস্তু ব্যৱহাৰ হৈছে মই একোৱে নাজানো এতিয়া কি হ'ল নিউজ চেনেলবোৰে যি নিউজ কৰিছে আমাৰ যে টেণ্ডাৰ পাছ হ'ব মইতো আশা কৰা নাই ছাৰ এটা কথা কওঁ তেওঁ হয়তো আপোনাৰ ভাগিন কিন্তু মোৰ কোনো সময়ত এনেকুৱা লাগে যে উপমন্যুৱে এই সকলোবিলাক জানি বুজিয়ে কৰিছে কি নাজানো ছাৰ মোৰ কথাবোৰ কিমান দূৰ সত্য এওঁলোক আপোনালোকৰ ঘৰৰ মানুহ আৰু হয়তো আপোনালোকৰ ঘৰখনৰ এই বেয়া সময়খিনিৰ সুবিধা ল'বলৈ বহুতে হয়তো অপেক্ষা কৰি আছে নহ'লেনো বিপদৰ সময়ত এনেকৈ তেওঁলোকে যি বিচাৰিছিল সেয়া হয়তো তেওঁলোকে পালে আৰু সেইটো কাৰণে তেওঁলোকে নিজৰ ৰাস্তাত গুচি গ'ল মানুহ আচলতে কাকো বিশ্বাস কৰিব নোৱাৰে বেয়া নাপাব ছাৰ
সকলোবোৰ আপোনালোকৰ ঘৰৰ মানুহ মই হয়তো ইমান চিধা চিধিকৈ কথাবোৰ ক'ব নালাগিছিল তথাপিতো ক'লোঁ এই অফিচটোত থাকি বহুত মানুহকে চিনি পালোঁ যে আপুনি যাওক কথাবোৰ কোৱাৰ কাৰণে ধন্যবাদ পল্লৱ কোৱা ব্যস্ত আছা নেকি নাই নাই ব্যস্ত হৈ নাই কোৱা মই মানে বিশেষ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ তুমি যদি ব্যস্ত আছা মই তোমাক পিছত ফোন কৰিম নাই নাই একো নাই কি কথা আছে কোৱা তাৰ আগতে এটা অনুৰোধ জনাইছোঁ কথাটো ক'লে তুমি যাতে মোক বেয়া নোপোৱা বেয়া নাপাওঁ পল্লৱ কথাটো কোৱাচোন মই যদি কৰি থকা কামটো ৰিজাইন দিওঁ তুমি মোক বেয়া পাবা নেকি কি নহয় মানে মই কামটো এটা বিশেষ কাৰণত এৰিব খুজিছোঁ কামটো এৰিলে ইয়াৰ অৰ্থ এইটো নহয় যে মই তোমাক বেয়া পাই বা এইখিনিতে আমাৰ বন্ধুত্ব শেষ হৈ যাব বন্ধুত্ব মানুহৰ বিপদৰ সময়তহে গম পোৱা যায় এই সময়ত মোৰ যি বিপদ হৈছে এইটো সময়ত সকলোৱে কামেৰে বেলেগ কামত জইন কৰিছে কোনেও এবাৰো মোৰ কথা চিন্তা কৰা নাই অফিচৰ অৱস্থা এয়া আৰু ঘৰৰ অৱস্থা সেয়া এতিয়া সকলো বিশ্বাসী মানুহে মোৰ লগ এৰা দিছে ফাইনেলি তুমিও যদি অফিচ এৰি যাব খুজিছা যোৱা আগতে যেনেকৈ চলি আছিল এতিয়াও চলি থাকিব আজি মোৰ বিপদ হোৱাৰ কাৰণে সকলোৱে সুবিধা লৈছে কেইদিনমান কষ্ট হ'ব কিন্তু কিবা এটা কৰিব লাগিব কিন্তু মানুহ চিনি পালোঁ আজি আচলতে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু চেলেৰি চাগে আনে বেছিকৈ দিছে নহয় মানে মৃত্তিক হেল্ল' মৃত্তিক হেল্ল' সেইবোৰ কথা ভাবি আমি আমাৰ নিজৰ পেটৰ সন্তানক দলিয়াই পেলাব নোৱাৰো নহয় গতিকে সেইবোৰ কপালৰ লিখন বুলি ভাবি তাইক ইয়ালৈ উভতাই আনক বিভেদৰ সৃষ্টি কৰে কাবেৰী সময় বৰ নিষ্ঠুৰ গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিক তই যেতিয়া সত্য কথাবোৰ বুজি পাবি তোক কোনেও বুজি নাপাব আগৰ কামটো এৰি দিম বুলি ক'লা নাই মই মালিকৰ লগত সকলো হঠাৎ এনেকৈ কামটো এৰি দিয়া কথাটো তেওঁলোকে ভাল পোৱা নাই আৰে তেওঁলোকে ভাল নাপালে কি তুমি সেইটো কাম কৰি থাকিবা নেকি তেওঁলোকৰ ভাল পোৱা বেয়া পোৱাৰ ওপৰত আমাৰ জীৱন নচলে নহয় চোৱা গুণ তুমি দিনটো ঘৰত থাকা তোমাৰ কাৰণে কিছুমান কথা কৈ দিয়াটো সহজ কিন্তু মোৰ বাবে সেই সহজ কামটো কৰাটোৱে বৰ টান তেতিয়াহ'লে তেওঁলোকক সোধা যে উপমন্যুই দিয়াৰ দৰে তেওঁলোকেও তোমালোকক দৰমহা বঢ়াই দিয়ে নে নাই মেডিকেল PF ESI এইবোৰ দিবলৈ কোৱা টকা পইচা সা সম্পত্তি এইবিলাকেই সকলো নহয় মানুহৰ লগত সম্পৰ্ক বুলিও কথা এটা আছে ইচ্ছা কৰি হঠাৎ এনেকৈ সম্পৰ্ক ছেট কৰাটো মোৰ বাবে অসম্ভৱ মই কিন্তু বিনা স্বাৰ্থত কাৰো লগত সম্পৰ্ক ৰক্ষা কৰি সময় অপব্যয় কৰাটো পচন্দ নকৰোঁ সেইখিনিতে তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য মই সেইবিলাক বুজি চুজি নাপাওঁ তুমি উপমন্যুৰ কামটো কৰিব লাগে বাছ হেৰি কিনো কৰি আছে আহক ভাতকেইটা খাই লওক সি কিনো কৰিম আৰু বহি আছো এনেই মই জানো নহয় আপুনিও মই ভবা কথাবোৰকে চিন্তা কৰি আছে চিন্তা নহয়নো কি এই ৰুণেনো এইবোৰ কি কৰিব খুজিছে মোৰ যে মাজে মাজে ভয়হে লাগে এইবোৰ কৰিনো কি লাভ হ'ব জীৱনত হেৰুৱা সুখবোৰ জানো তাই বিচাৰি পাব নে শহুৰ শাহুৱেকৰে নতুনকৈ ভাল লগা মন এটা গঢ়ি উঠিব নিজকে কষ্ট দিয়াৰ বাহিৰে আন একো নহয় আৰু এইবোৰ জীৱনটোত যে বৰ কষ্ট পালে তাই হেৰা ঘৰলৈ উভতি আহিবলৈ মন আছে যদিও আমি বেয়া পাম বুলি ভাবিয়ে চাগে তাই উভতি আহিব খোজা নাই কিজানি ইয়াত তাইক মানুহে দেখি থাকিলে আপোনাৰ সন্মানতেই লাগে সেয়ে নহয় আপুনি তাইক এবাৰ ভালকৈ বুজাওকচোন সন্মানটো যি গ'ল গ'লেই এতিয়াতো আৰু সেইবোৰ উভতি নাহে
এতিয়া তাই ইয়ালৈকে গুচি আহক। মানুহে হয়তো প্ৰথমতে দুই এটা কিবা কিবি ক'ব, কিন্তু সদায়তো আৰু আমাৰ কথাবোৰকে মানুহে আলোচনা কৰি নাথাকে নহয়। আৰু আলোচনা কৰিলেই বা সেইবোৰ কথা ভাবি আমি আমাৰ নিজৰ পেটৰ সন্তানক দলিয়াই পেলাব নোৱাৰো নহয়। গতিকে সেইবোৰ কপালৰ লিখন বুলি ভাবি তাইক ইয়ালৈ উভতাই আনক। নহ'লে এইবোৰকে ভাবি ভাবি এনেকৈ অকলশৰীয়াকৈ থাকি থাকি তাই কিবা এটা হ'বহে। এইবোৰ চিন্তা ভাৱনাই তাইক সাহসী নকৰে, বৰঞ্চ দুৰ্বলহে কৰিব। মই বুজি পাওঁ অশ্ৰু। মইতো তাইক এইখিনি কথাই কৈছিলোঁ, কিন্তু তাই মানি নলয়। তাই উভতি আহিব নোখোজে। তেতিয়াহ'লে ৰ'বাচোন, দুদিনমান যাওক। মোৰ মতে তাই অকলশৰীয়া নহয়। মৃত্তিকৰ ওপৰত মোৰ বিশ্বাস আছে। আনৰ কথা নাজানো। মৃত্তিকে অন্তত তাইক দুখত পৰিবলৈ নিদিয়ে। বুজিছা অশ্ৰু, এইবাৰ তাইক উভতাই অনাটো সহজ কথা নহ'ব। তাইক তাইৰ মতে জীয়াই থাকিবলৈ দিয়া। সমস্যা যেনেকৈ আছে তেনেকে সমাধানো নিশ্চয় আছে। কাবেৰী, মোৰ ৰাতি ঘৰ আহি পাওঁতে দেৰি হ'ব, গতিকে মাক ভাত বহাবলৈ মানা কৰিবি। তই মাক নিজে কগৈ। তই কৈ দিছো। কাবেৰী, তোৰ লগত মোৰ এটা কথা আছে। কি? বান্ধৱীৰ খবৰ লৈছ নে? বান্ধৱী? মই শৰ্মিলাৰ কথা কৈছো। নাই। লবি আকৌ, বহুত বিশ্বাস কৰিছিলি নহয়। নিজৰ বৌৰতকৈও বেছি বিশ্বাস কৰিছিলি, আৰু ঘৰতো প্ৰত্যেকটো কথাই শ্বেয়াৰ কৰিছিলি। এতিয়া মই একো নকওঁ, কিন্তু এটা কথা শুন, মানুহক চিনি পাবলৈ শিক, নহ'লে এদিন এটা বহুত ডাঙৰ বিপদত পৰিবি। ককায়েক হিচাপে মই তোক বহুত কথাই বুজাবলৈ চেষ্টা কৰিছিলোঁ, তইতো মোকেই ভুল বুজিলি, আৰু এই ভুল বুজাবুজিবোৰে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে। কাবেৰী, সময় বৰ নিষ্ঠুৰ, গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিক। তই যেতিয়া সত্য কথাবোৰ বুজি পাবি, তোক কোনেও বুজি নাপাব। কিয় কৰিলে তুমি মোৰ লগত এনেকুৱা? মোৰ কি ভুল আছিল? তোমাক বিয়া কৰা অনাটোৱে মোৰ ভুল আছিল, নে তোমাক ভাল পোৱাটোৱে মোৰ ভুল আছিল? বিশ্বাস কৰক, মই মিছামতা নাই। তোমাৰ কোনো কথাই মই বিশ্বাস নকৰো। তুমি হয়তো নাজানা তুমি কিমান ডাঙৰ ভুল কৰিছা। আমাৰ ঘৰৰ মান সন্মান তুমি সকলো মাটিত মিহলি কৰি দিলা। এইবোৰ কৰিবলৈ তুমি সাহস পালা ক'ত? এখন ঘৰ ধ্বংস কৰিবলৈ তোমাৰ বেয়া নালাগিল? তোমাৰ মানৱতা বোলা বস্তুটো নাই নেকি? ইমান নিষ্ঠুৰতো তুমি নাছিলা। এতিয়া মই আপোনাৰ বোৱাৰীয়েকৰ কথা চিন্তা কৰি নোখোৱা নোবোৱাকৈ থাকিলেহে হ'ব। তোমাক কথা কৈতো কোনো লাভেই নাই। এনেকৈতো সি আগতে ৰাতি ৰাতি কলৈকো ওলাই নাযায়। ক'ৰবালৈ কেতিয়াবা গ'লেও মই জানো, মোক অন্তত সি কৈ যায়, এই কথাটোত কিবা ৰহস্য নিশ্চয় আছে। সি প্ৰকৃততে কাক লগ কৰিবলৈ যায় তাৰ ইনফৰমেশ্যন মই লৈ আছো।
আজি কিছুদিনৰ পৰা বহু চৰ্চিত হৈ থকা ৰুণজুন কাণ্ডৰ মূল নায়িকা